7 জুন 2021 সোমবাৰে আবেলি 4 বজাত হাৰমতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী, হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হেমপ্ৰভা দত্ত বাইদেউৰ পৰলোকগামী হয়। মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলতকটা নিৰ্লভ ভাস্কৰ্য। আমাৰ অতি শ্ৰদ্ধাৰ বাইদেউ আমাৰ মাজত নাই। আচৰিত কিন্তু চিৰসত্য। স্কুলত 7ম শ্ৰেণীত পঢ়ি থাকোঁতেই বাইদেৱে আমাক কেইদিনমান পঢ়াইছিল। পৰৱৰ্তী সময়ত বাইদেউ প্ৰধান শিক্ষয়িত্ৰী হিচাপে থকা বিদ্যালয়খনত প্ৰায় 6 বছৰ একেলগে শিক্ষকতা কৰাৰ সৌভাগ্য হৈছিল। সেই সময়তে বাইদেউক ভালদৰে জানিছিলোঁ আৰু বুজিছিলোঁ। সেয়েহে বাইদেউৰ বিষয়ে ব্যক্ত কৰাৰ প্ৰয়াস কৰিলোঁ। বাইদেউ এগৰাকী আদৰ্শৱান সৰ্বৰসী মহিলা আছিল। ভাল কামত সুন্দৰভাৱে প্ৰশংসাৰে উৎসাহিত কৰিছিল। আমাক ভাল শিক্ষক হ'বলৈ প্ৰতি মুহূৰ্ততে অনুপ্ৰাণিত কৰিছিল, ভুলবোৰ আঙুলিয়াই দিছিল। বাইদেউ বিশেষকৈ অতিথি আপ্যায়নত সিদ্ধহস্ত। সুন্দৰ মাত কথাৰে আকৰ্ষিত কৰাৰ লগতে তেওঁ বনাই দিয়া চাহকাপৰ এটা বিশেষ সোৱাদযুক্ত, যিটো সহজে পোৱা টান। ভেঞ্চাৰ বিদ্যালয়খনত বিনা বেতনে যি ত্যাগ কৰিলে সেয়া আদৰণীয়। শিক্ষকতাৰ একেবাৰে শেষৰ 5 নে 6 বছৰহে বেতন লাভ কৰিছিল যদিও হাঁহি হাঁহিয়ে কৰ্ম সম্পাদন কৰিছিল অতি দক্ষতাৰে। শৰীৰত কৰ্কট ৰোগ লৈ প্ৰায় 17 বছৰ কঠিন সংগ্ৰাম কৰি তেখেতৰ অপৰিসীম মনোবলৰ প্ৰমাণ দাঙি ধৰিছিল। বাইদেউৰ ব্যক্তিত্বই মানুহক আকৰ্ষিত কৰিছিল। স্পষ্টবাদিতা বাইদেউৰ বিশেষ গুণ। কণ্ঠত শব্দৰ উচ্চাৰণত নাছিল কোনো জড়তা। এনে বহু গুণৰ অধিকাৰী বাইদেউ ইমান সোনকালে গুচি যাব বুলি ভবাই নাছিলোঁ। তেখেত গ'ল যদিও আমাৰ মনোজগতত তেখেত সদায় বিদ্যমান। বাইদেউৰ আত্মাই চিৰ শান্তি লাভ কৰক, তাৰেই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। ওম শান্তি শান্তি শান্তি।